নমস্কাৰ। আজি আমি মোৰ চেহেলী মানে মাৰাঠী চেহেলী এজনী আৰু এইজনী অসমীয়া। আমি যাব ওলাইছোঁ আজি হেৰিত, এই চেহেলীজনীৰ মানে বান্ধৱীজনীৰ মাৰাঠী বান্ধৱীজনীৰ ৰিলেটিভৰ ঘৰত। মানে আজি চানডে আছে, কিবা সিহঁতৰ মাতিছিলে, তাতে আমি গৈ আছোঁ। এতিয়া বলক আমি स्टार्ट करो ब्लॉग केने लाएगा। ये मेरा सहेली अभी थोड़ा आपको मराठी में बोलेंगे। अब थोड़ा हिंदी भी समझ में आती है, लेकिन हमें मराठी समझ में नहीं आती है, तो थोड़ा आपसे मराठी से बात कर रहे थे। किसी को समझ में आए तो मराठी से सुन लीजिए, लेकिन हमें समझ में अगर गाली भी देंगे ना, যদি গালিও দিয়ে তেতিয়াহ'লে একো বুজি নাপাম মই। যদি আপোনালোকে মোক গালি দিছে কমেণ্টছত জনাব, ঠিক আছে? বলো কুছ बोलो, मराठी में कुछ बोलो। ये माझी खास सहेली आहे, मैत्रीण आहे आणि आमच्या मैत्रीणच्या घरी चाललो आहे आम्ही. आणि আৰু ফ্ৰেণ্ড মই মানে কৈছোঁ, এই যদিও মাৰাঠী এজনী মানে ইউ পি লগত বিয়া হৈছে আৰু তেওঁৰ ছোৱালী এতিয়া কানাডাত নিবাসী, মানে জয় ছোৱালী তাতে হেৰি কৰে, তাতে মানে MBA কৰিলে আৰু এতিয়া তাতে চাকৰিও কৰি আছে। সেইটো এটা ভালো লাগে। মানে দেখা যদিও মানুহজনী চিম্পল, কিন্তু খুব টেলেণ্ট আছে। আৰু এইজনী হ'ল অসমীয়া বান্ধৱী। এওঁ গোটেই কম নহয়, এওঁৰ ছোৱালী এতিয়া এয়াৰ হোষ্টেজ হয় দিল্লীত। এতিয়া হায়দৰাবাদত হেৰি হৈ আছে, হায়দৰাবাদত এতিয়া তাতে কৰি আছে চাৰে এয়াৰপৰ্টত। বাকী বলক দেখুৱাই আছোঁ। গাইজ দেখিছে, দিল্লীত ডিচেম্বৰৰ মাহ। আগতে আমি যেতিয়া দিল্লীত আৰম্ভণিতে আহিছিলোঁ, দিল্লীত ঠাণ্ডা ইমান আছিলে, বাহিৰত ওলাবৰ উপায় নাছিলে। কিন্তু এতিয়া ইমান ৰ'দ। এতিয়া আমি এটা চুৱেটাৰ পিন্ধি আহিছোঁ, তথাপিতো মানে বহুত গৰম। দিল্লী বহুত সলনি হৈ গ'ল, আগৰ দিল্লী নাই এতিয়া, বহুত বেছি গৰম। আৰু ইফালে আজি চানডে মানে ট্ৰাফিকো বহুত আছে। गए से गाइस, यहाँ से हम अब जा रहे हैं दिल्ली और हरियाणा का बॉर्डर। अब हम जाएंगे हरियाणा के अंदर, यहाँ से स्टार्ट है। दिल्ली अब छोड़ दिया हम, अब हम पहुंच गए हरियाणा केरगांव। इधर केरगांव, अब हम आ गए केरगांव। गाइस আমি এতিয়া আহিলো দিল্লী বৰ্ডাৰ এৰিলো, এতিয়া আমি সোমালো হাৰিয়ানাত। হাৰিয়ানাৰ খেতিৰ মাজে মাজে যাম। এতিয়া আপোনালোকে খেতিৰ মজা ল'ব, ডিচেম্বৰ মাহত হাৰিয়ানাৰ খেতিৰ মজা ল'ব। গাইড চাব এতিয়া হাৰিয়ানাত কেনেকৈ সৰিয়হৰ খেতি কৰে। এই দেখিছেনে সৰিয়হৰ খেতি? ৱাও, এই মজা ল'বই আহিছিলো আজি আমি ইয়াত। হাৰিয়ানা এই খেতিৰ মজা, সৰিয়হ দেখিছেনে, পুৰা সৰিয়হ। গাইজ চাওক, এইফালে সৰিয়হ আৰু ঘেঁহু লগাইছে। এই সৰু সৰু বিলাক ঘেঁহু আৰু এইবিলাক হ'ল সৰিয়হ। সৰিয়হ দেখিছেনে? অলপ মাটিও এনে থোৱা নাই, অলপো মানে জাগা এনে নাই, খালী নাই। আগে এখন ষ্টেডিয়ামো আছে, সেইখনো দেখুৱাই আছো। গাইজ চাওকচোন, ইমান ভাল লাগে দেখিলে হাৰিয়ানাৰ খেতিৰ হেৰিটো, সৰিয়হৰ খেতি। গোটেই জাগাত সৰিয়হ। হাৰিয়ানাৰ খেতি, এই ঘেঁহু লগাইছে, ঘেঁহু হৈছে এতিয়া বেছিব পাৰে। এই সৰিয়হৰ খেতি কিমান দূৰ 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 চাওক, সৰিয়হৰ খেতি একদম। আমি ভিতৰুৱা গাঁৱত আহিছোঁ যে হাৰিয়ানাৰ খেতি চাব, বহুত ভাল লাগে। দেখিছেনে গাইজ? বাহ, খেতি, সৰিয়হৰ খেতি। সৰিয়হৰ খেতি
এই ঘেঁহু লগাইছে এতিয়া, ঘেঁহু হ'ব। हमारे चीज तो हमारे चीज अच्छा नहीं लगता है भाई लेना है पत्ता खा लो साग बनाने का है अब इसका फूल तो तोड़ दोगे ये है बच्चे है इधर साइड से पत्ता न टूटे पत्ता ये फूल नहीं टूटे पत्ता तोड़ लेना, तोड़ लो जितना तोड़ना है, सब तोड़ता है। हम जार से नहीं धरे थे, जार नहीं नहीं, आप तोड़ सकते हो, कोई दिक्कत नहीं है। बस उसको फूल से थोड़ा वो है ना, अगर फूल टूट जाता तो बोलता है वो। आप ऐसे तोड़ सकते हो। हम लोग रोज साग खा सकते हैं। हाँ, हम तो बनाते हैं डेली। ये वाला ठीक है पत्ता? हाँ, पत्ता सही है, आप धो लेना बढ़िया से, पत्ता सारा सही है इसका। पत्ते हैं बहुत विटामिन है इसके। चले आपसे भी पत्ता लगा आज लोग आप लोग का पाप सिंह मोदी के पाते भी सीने बोलूं बड़ा मजा आ गया। उधर गीला है, इधर इधर से तोड़ लीजिए। गाइस देखिए हरियाणा खेती जमी हाथ से नहीं आसू बाजार से सागे मंगवाए थे और इधर सर सुनो बटुआ को सागे सारा तो एक भी सही तो है कोई से भी आपको चलो हाँ। अरे ऊपर ऊपर के नहीं नहीं काटेगा, अरे नहीं वो आए तो उनको काटने चाहिए ये बाहर वालों को थोड़ा वो करता है। अभी सुबह चले लगे और वही भी सुबह चलो तोड़ रही है। हाँ लाइन ऊपर रखे थे पकड़ ले अच्छा छुट्टी कैसे हो जाएगा ना। हाँ हाँ संजय आते हैं तो फिर इधर ठीक है बढ़िया है चलो नहीं ठीक है ये दोनों कम आती है ना ये दोनों हाँ जानते तो नहीं গাইস শাক হাৰিয়ানাৰ সৰিয়হৰ খেতি ৱাও কি যে মজা শাক মই কৈছো না সি গাইজ আমি এতিয়া যাওঁ শাক ছিঙিব শাক 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 Haryana Park. My God, you want to move me? Guys, hug. Lies also. Oh, he gel was a wall of thing. Oh, eh? My God, was a thing.
अरे हमारा গাইস শাক দেখাও আমি এই শাক চিঙি আনিলো হাৰিয়ানাত সৰিয়হৰ শাক শাক এয়া শাক দেখাইয়ে তো মায়ে গত ইয়াত क्या দেখিছে মোৰ বান্ধৱী এনেকৈ শাক চিঙি লৈ গ'ল এতিয়া আমি যাই আছো পুৰা হাৰিয়ানাৰ ভিতৰৰ গাঁত আহিছো আজি ৱাও হাই গাইজ চাওক এতিয়া আমি গাড়ীত বহি সমোসাৰ পাৰ্টি কৰি আছো আমি আহি আছো ৰাস্তাতে আছো এই গাড়ীত বহি আমি সমোসা মানে চিঙৰাৰ পাৰ্টি কৰি আছো এইবিলাক দেখিছে নে নাই আমি যে শাক আনিছিলো শাক এইবিলাক শাক চুৰ কৰি আনিছিলো চুৰ কৰি নহয় গাইজ কাষৰ মানুহে দিছে আমি এই সমোসা সমোসাৰ পাৰ্টি এই সমোসাৰ পাৰ্টি